এইজনৰ হেয়াৰ ষ্টাইল চাওক তামান হৈছে আহক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এনেদৰে আমি এটি ঠেক ৰাস্তাৰে আগুৱাই গৈ আছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ থাম্বনেইল দেখি আপোনালোকে নিশ্চয় জ্ঞাত যে আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কি দেখাবলৈ গৈছোঁ এনেদৰেই কিছু ঠেক ৰাস্তা কিন্তু প্ৰাকৃতিকভাৱে মনোমোহা এটি পৰিৱেশৰ মাজেদি আমি আগুৱাই গৈছোঁ আৰু আগুৱাই গৈ আমি গন্তব্যস্থান নিশ্চয় পাম ৰাস্তা বিশেষ বেয়া নহয় এতিয়ালৈকে কিন্তু আগলৈ কেনেকৈ পাওঁ নাজানো কিন্তু এয়া চাওক এক প্ৰাকৃতিকভাৱে মনোমোহা বুলি এইটো কাৰণেই কৈছোঁ কাৰণ চিৰসেউজ বহু দূৰলৈ এক সেউজীয়া পৰিৱেশে বিয়পি আছে অৱশ্যে আৰু এটা কথা এনেকুৱা সেউজীয়া পৰিৱেশ কিন্তু ভালো লাগে আৰু হয়তো ভয়ো লাগে কাৰণ এই ঠাইখিনি এইটো কাৰণেই ভয় লাগে বুলি কৈছোঁ যে এই ঠাইত ঐৰাবত বাস কৰে শীতল ৰাস্তাৰে আহি এতিয়া অলপমান খলাবমা ৰাস্তাৰ ওপৰেদি গৈ আছোঁ আমি এনেদৰেই হয়তো গৈ নিৰ্দিষ্ট স্থান পামগৈ চাই থাককচোন আজিৰ আমাৰ নিৰ্দিষ্ট স্থান কালিয়ানী নদীৰ মাজত অৱস্থিত এটা বৌদ্ধ মন্দিৰ সেই বৌদ্ধ মন্দিৰটোৰ বিশেষত্ব আজি এইটোৱেই যে গৰু বিহুৰ দিনাখন আৰু বহাগৰ 1 তাৰিখ অৰ্থাৎ মানুহ বিহুৰ দিনাখন ইয়াত ৱাটাৰ ফেষ্টিভেল হয় তাকে চাবলৈ আমি আজি গৈ আছোঁ নদীৰ ওপৰেদি মানুহ দুনুহ বাইক কাৰ সকলো পাৰ হৈছে ময়ো এনেদৰেই শিল থকা এইখন নদীৰ ওপৰেদি অকণমান খোজকাঢ়ি আগুৱাই গৈছোঁ এইখনেই হৈছে কালিয়নী নদী কালিয়নী নদীৰ এইটো এটা সুঁতি মানে এনেধৰণে এই মন্দিৰটো অৱস্থিত কালিয়নী নদীখনৰ সোঁমাজত মানে এটা দ্বীপত অৱস্থিতৰ দৰে এটা ছাইড কালিয়নী নদীখন সিটো ফালে আছে আৰু আনটো ছাইড এইফালে আৰু মাজতে মন্দিৰটো আৰু গতিকে আমি এটা ছাইডেৰে এনেকৈ নদীখন পাৰ হৈ খোজকাঢ়ি বিশেষ পানীও নাই বাৰু এনেকৈ খোজকাঢ়ি আমি পাৰ হৈছোঁ Hi, no? Yeah, welcome to Poisankan. বা এয়া আমি পাইছোঁ চাওক বা অসংখ্য গাড়ী মানুহ বা জনসংখ্যা চাওক কিমান বাপৰে বা এইখনেই হৈছে মন্দিৰলৈ যোৱা গেট নহয় জানো ইয়াত লিখা আছে ৱেলকাম টু পইচাংকেন ইয়াৰ অৰ্থ বুজি পোৱা নাই নাজানো ৱেলকাম টু পইচাংকেন এতিয়া আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম বা ইফালে বঢ়িয়া চেনিটাইজ 36.2 বা চেক কৰিছে ন কৰক 36.1 ৱাও বিক্ৰম মোৰ তোমাতকৈ কম দেই 36.1 টেম্পাৰেচাৰ তোমাৰ 36.2 বঢ়িয়া মন্দিৰটো কিমান দূৰত আছে হয় ন